আমি নৰ্মালি प्रत्येक माह आम्ही DRS मीटिंग आम्ही कंडक्ट करतो. আমাৰ ডিষ্ট্ৰিক্টত যিখিনি ৰোড ৰনিং এজেঞ্চিছ আছে, হেল্থ ডিপাৰ্টমেণ্ট হ'ব পাৰে, এডুকেশ্যন ডিপাৰ্টমেণ্ট, সকলো মিলি আমি ৰোড ছেফটি মিটিং কৰি আমাৰ মাহত যিখিনি ইছ্যু হৈ আছে ডিষ্ট্ৰিক্টত, এক্সিডেণ্ট ক'ত হৈ আছে, কি প্ৰব্লেম আছে, ৰোড ষ্ট্ৰাকচাৰেল ইছ্যুজ কিবা আছে, নাইতো বেলেগ কি কাৰণত এক্সিডেণ্ট হৈ আছে, আমি কেনেকৈ এইটো প্ৰিভেণ্ট কৰিব পাৰিম, আমি নৰ্মেলি মিটিং কৰি গোটেই ইছ্যুজ প্ৰত্যেক মাহ আমি ডিছকাছ কৰিম. ডিছকাছ কৰাৰ পিছত এইটো একশ্যন হৈ আছে য়া নাই, আমাৰ যিখিনি ডিচিশ্যন আমি লৈ আছোঁ ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি মিটিঙত, কিবা লাইক এক্সিডেণ্ট হৈছিলে তাতে স্পীড ব্ৰেকাৰ লাগে, স্পীড ব্ৰেকাৰ কনষ্ট্ৰাকশ্যন হৈছিলে য়া নাই, চাইনেজ ইনষ্টল কৰিছিলে নাই, এনেকুৱা যিখিনি কাম কৰিব লাগে ৰোড ডেনিং এজেঞ্চি মানে PWD হ'ব পাৰে, নেশ্যনেল হাইৱে NHA, তেওঁলোকে কাম কৰি আছেনে আমি এবাৰ চেক কৰিবলৈ আহিলোঁ. আৰু ইয়াত আপোনালোকে জানে মে 1st या 2nd ইয়াত এক্সিডেণ্ট হৈছিলে, 2জনে মৰি গ'ল এইটো লোকেশ্যনত. আৰু ইয়াত গাৰ্ড ৰেইল দিয়াৰ প্ৰভিজন আছে, গাৰ্ড ৰেইলৰ ৰিফ্লেক্টাৰ্ছ আমি ইয়াত দিয়াবলৈ কৈছোঁ. আৰু আমাৰ ফালৰ পৰা এইটোৱে ৰিকুৱেষ্ট আছে, যোৱা 4 মাহত আমি চাইছিলোঁ আমাৰ ডিষ্ট্ৰিক্টত অলমষ্ট 40 ডেথছ হৈছিলে ইন ৰোড এক্সিডেণ্টছ. এণ্ড আমি সকলো কোকৰাঝাৰ ৰাইজক আমি এইটো ৰিকুৱেষ্ট কৰি আছোঁ, আৰু আপোনালোক আৰু ট্ৰাফিক ৰুলছ মানি গাড়ী চলাব লাগে. আপোনালোকৰ মানে মেছেজ আহিব পাৰে, ফোন কল আহিব পাৰে মাজত, या বেলেগ কিবা 5-10 মিনিট দেৰি হ'ব পাৰে বেলেগ কিবা প্ৰগ্ৰামত, বাট লাইক এই গোটেইখিনি আপোনাৰ লাইফকৈ ডাঙৰ নাই. চ' আমাৰ ৰিকুৱেষ্ট এইটোৱে আছে, যি হ'ব পাৰে বাট ট্ৰাফিক ৰুলছ মানি চলিব লাগে. মই চাই আছোঁ আৰু আমাৰ মিটিঙত আমি ডিছকাছ কৰি আছোঁ প্ৰ'এক্টিভলি SP সাহেব লাইক য'ত এক্সিডেণ্ট হৈ আছে আমি ক্ৰাছ ইনভেষ্টিগেশ্যন টীম পঠাই আছোঁ. ক্ৰাছ ইনভেষ্টিগেশ্যন টীমত নৰ্মেলি ট্ৰাফিক ডিপাৰ্টমেণ্ট, পুলিচ ডিপাৰ্টমেণ্ট আৰু ৰিমেইনিং ৰোড ৰনিং এজেঞ্চিজ থাকে, তেওঁলোকে গৈ তাতে এনকুৱাইৰ কৰে কি কাৰণে এক্সিডেণ্ট হৈ আছে, এনকুৱাইৰ কৰি আমাক ৰিপৰ্ট ছাবমিট কৰে. আমি চাই আছোঁ মষ্ট অফ দ্য এক্সিডেণ্টছ অভাৰ স্পীডিং কৰি আছে. আমাৰ ডিষ্ট্ৰিক্টত এটা ভাল আমি চাই আছোঁ ড্ৰাংক এণ্ড ড্ৰাইভিং কেছেছ অলমষ্ট এক্সিডেণ্টছ একো হোৱা নাই ইন দ্য ৰিচেণ্ট পাষ্ট, বাট অভাৰ স্পীডিং বহুত বেছি হৈ আছে. আৰু যিখিনি ষ্ট্ৰাকচাৰেল ইছ্যুজ আছে আমি আমাৰ ফালৰ পৰা চেষ্টা কৰিম সেইটো ঠিক কৰিবলৈ. বাট আমাৰ ৰিকুৱেষ্ট সকলো ৰাইজক আৰু ট্ৰাফিক ৰুলছ মানি গাড়ী চলাব লাগে. আমি চেক কৰি আছোঁ 3000 ই ৰিক্সা ৰেজিষ্টাৰ্ড আছে, কিন্তু মোটামুটি কোকৰাঝাৰ টাউনতে অকল 7000-8000 ই ৰিক্সা চলি আছে বুলি ইনফৰ্মেশ্যন আমি পালোঁ. এইটো কেনেকৈ ৰেগুলেট কৰিব পাৰিম, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন আমি মিউনিচিপাল বৰ্ড লগতো কথা পাতিম. আমি ইমিডিয়েটলি নেক্সট 1-2 মান্থছত কি কৰিব পাৰিম আমি ডিছকাছ কৰি জনাই দিম আপোনালোকক. এণ্ড হেলমেট আৰু ৰিমেইনিং ছিট বেল্ট এইটো পিন্ধিবলৈ মই আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰি আছোঁ. নামিব লাগে, কিন্তু ই ৰিক্সাই কওক, অটোৱে কওক, খালি ৰাইট হেণ্ড চাইডে বেছিকৈ নামি য'তে ত'তে নামি দিয়ে. টাউন এৰিয়াত যিখিনি ট্ৰাফিক ৰেগুলেশ্যনছ আৰু ষ্টেপছ আমি ল'ব লাগে, সেইটো কাৰণে আমি বেলেগকৈ মিউনিচিপাল বৰ্ড লগত আমি মিটিং কৰি মানে গোটেই টাউনৰ কাৰণে বনাবলৈ দিগদাৰ হ'ব. চ' প্ৰত্যেক ৱাৰ্ড মতে আমি এবাৰ বহি কেনেকুৱা কি কৰিব লাগে এবাৰ আমি চেষ্টা কৰি ঠিক কৰিব লাগে. ঠিক আছে, ধন্যবাদ. কেনেকৈ মেজাৰ ল'ব আপোনালোকে পৰৱৰ্তী সময়ত? আপোনালোকে দেখিছে আমাৰ মাননীয় উপায়ুক্ত মহোদয়, জিলা আয়ুক্ত মহোদয়, SP ছাৰ আছে আৰু গোটেই ৰোড ৰনিং এজেঞ্চি আছে আমাৰ লগত. এই যিটো বাঢ়ি থকা দুৰ্ঘটনা সেইটো ৰোধ কৰাৰ কাৰণে আমি যৌথভাৱে আপ্ৰাণ চেষ্টা কৰি আছোঁ. আৰু ইয়াৰ অংশৰূপে আজি আপোনালোকে যেনেকুৱা দেখিছে আমি এক্সিডেণ্ট স্পট য'ত মানে দুৰ্ঘটনা হৈ পেলাই মানুহ মাৰা গ'ল সেইবিলাক জেগাত আমি চাইছোঁ কি কাৰণে হ'ল আৰু আমি কেনেকৈ ৰোধ কৰিব লাগে সেইটো ইতিমধ্যে আমি ৱৰ্কআউট কৰিছোঁ. আজিৰ এই যিটো কাৰ্যসূচী, এই কাৰ্যসূচীৰ দ্বাৰা গোটেই কোকৰাঝাৰ জিলাত মানে এটা আমি মেছেজ দিব খুজিছোঁ যে
যিটো দুৰ্ঘটনাৰ পৰা যিটো মৃত্যু হৈ আছে সেইটো অন্য বছৰৰ তুলনাত এই বছৰৰ ৰানিং যিটো মে' মাহ সেই মে' মাহত খুব মানে দুৰ্ভাগ্যজনকভাৱে বাঢ়িছে আপোনালোকে জানি দুখ পাব যে হয় মই এইটো কৈ আছোঁ এই মে' মাহত আজি 14 তাৰিখ হয় আজিলৈকে এই মাহতে 5জন ব্যক্তি মাৰা গ'ল কাৰণটো আপোনালোকে নিশ্চয় দেখিছে ৰাস্তাটো খুব সুন্দৰকৈ বনাই দিছে একদম ভাল কোনো স্পট নাই একদম সুন্দৰ ধুনীয়া নতুনকৈ বনাইছে কিন্তু তাত মানে স্পীড কণ্ট্ৰলৰ যিখিনি মেজাৰ্ছ ল'ব লাগিছিলে সেইখিনি নোহোৱাকৈ গাড়ী ৰাস্তাটো পাব্লিকক এৰি দিয়া হ'ল আৰু কাজে কি হ'ল আমাৰ চালক বন্ধুসকলে বহুত স্পীডত আহি ৰাস্তাটো ভাল পাইছে ফিনফিনা গতিকে বহুতো স্পীডত আহি পেলাই কণ্ট্ৰল কৰিব নোৱাৰাৰ কাৰণে এই দুৰ্ঘটনাটো হোৱা বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ লগতে কিছুমান এনেকুৱা আছে কেছ ৰাতিপুৱা 2টা 3টা সেই সময়ত আহা তেওঁলোকক আমি এনেকৈ পাইছোঁ তেওঁলোকে ক'ৰবাত পাৰ্টি খাই আহিছে মদ খাই আহিছে এনেকুৱা তো আমাৰ পাব্লিকৰ প্ৰতি এটা অনুৰোধ এই যিটো অভ্যাস মদ খাই গাড়ী চলোৱা জনাৰ পিছতো আমি যিটো ভুল কৰোঁ সেইটো কৰিব নালাগে বিশেষকৈ কোকৰাঝাৰ জিলাবাসী ৰাইজক এইটো আমাৰ খুব অন্তৰৰ পৰা অনুৰোধ এটা থাকিব যে মদ খাই এনেকুৱা নিজৰ জীৱনক মানে ইমান ৰিক্সত লৈ ধেমালি কৰাটো ঠিক নহয় সেইটোৱে ধন্যবাদ